গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক পুনৰবাৰ ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে, কাৰণ তোমালোকৰ হাতত সময় একেবাৰে কম। আজিৰ ক্লাছত বিশেষকৈ আমি আলোচনা কৰিম অসমীয়া ভাষা, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ওপৰত। বন্ধুসকল, যদি ইয়াৰ আগৰ ক্লাছখিনি আপোনালোকে নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা গৈ আপোনালোকে ইয়াৰ আগৰ ক্লাছখিনি চাব পাৰে। তো আজিৰ ক্লাছৰ আৰম্ভণিৰ আগত সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো স্কিপ নকৰাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল বৰ্তমান লোকসভাৰ সদস্য সংখ্যা কিমান হয়? বহুতে উত্তৰ ক'ব 545, কিন্তু বৰ্তমান 545 হ'লে উত্তৰটো ভুল হ'ব। বৰ্তমান ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা হ'ল সদস্য সংখ্যা হ'ল 543। বৰ্তমান ভাৰতত লোকসভাৰ সদস্য সংখ্যা 543। ভাৰতত লোকসভাৰ সদস্য সংখ্যা 2020 চনৰ আগলৈকে 545 আছিল। 2020 চনৰ আগলৈকে 545 আছিল আৰু 2020 চনৰ পাছৰ পৰা 543 হৈছে। ইয়াৰ কাৰণ হ'ল 2020 চনত ভাৰতৰ সংবিধানত 104 সংবিধান সংশোধন কৰা হৈছিল। আৰু এই সংবিধান সংশোধনীৰ যোগেদি যি ৰাষ্ট্ৰপতিয়ে দুজন সদস্যক লোকসভালৈ মনোনীত কৰিছিল সেয়া উঠাই দিয়া হৈছে। 2020 চনৰ পাছৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুজন সদস্যক লোকসভালৈ মনোনীত কৰিব নোৱাৰে, যাৰ বাবে লোকসভাৰ যি সদস্য সংখ্যা 545 আছিল তাৰ ঠাইত বৰ্তমান 543 হয়। নেক্সট কুৱেশ্যন নম্বৰ 2। ভাষা শিকনত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অপশ্যনকেইটা আমি যদি চাওঁ, অনুশীলন, পঠন, লিখন, শ্ৰৱণ। শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ। ভাষা শিকনত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শ্ৰৱণ। বাকী তিনিটা যদি আমি চাওঁ, অনুশীলন, পঠন, লিখন, এইখিনি ইমান সহজ নহয়। যদি আমি এটা ভাষা শুনি পাওঁ সহজতে তাক আমি শিকিব পাৰোঁ, কিন্তু অনুশীলন, পঠন আৰু লিখনৰ ক্ষেত্ৰত অলপ টান হয়। নেক্সট কুৱেশ্যন নম্বৰ 3। সকলো ভাইৰাছত পোৱা ৰাসায়নিক উপাদানটো কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰ'টিন। সকলো ভাইৰাছত পোৱা ৰাসায়নিক উপাদানটো হ'ল প্ৰ'টিন। নেক্সট কুৱেশ্যন নম্বৰ 4। কোনটো বংশক প্ৰাক ঐতিহাসিক অসমৰ প্ৰথমটো বংশ বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দানৱ বংশ। দানৱ বংশ আছিল প্ৰাক ঐতিহাসিক অসমৰ প্ৰথমটো বংশ। দানৱ বংশ আৰু ভূম বংশ এই দুটা বংশই আছিল প্ৰাগ ঐতিহাসিক যুগত শাসন কৰা প্ৰথমটো অসমৰ বংশ। দানৱ বংশ আৰু ভূম বংশ এই দুটা বংশই প্ৰাগ ঐতিহাসিক যুগত শাসন কৰিছিল। বৰ্মন বংশটো আছিল প্ৰাচীন অসমত শাসন কৰা এটা বংশ, প্ৰথমটো বংশ। আৰু কোচ বংশটো আছিল মধ্যযুগত অসমত শাসন কৰা বংশ। ইম্পৰ্টেণ্ট হয় বৰ্মন ডাইনেষ্টিটো, এক্সামত বহুবাৰ কুৱেশ্যন আহিছে। প্ৰাচীন অসমত শাসন কৰা প্ৰথমটো বংশ কোনটো আছিল? উত্তৰ হ'ব বৰ্মন বংশ। আৰু প্ৰাগ ঐতিহাসিক যুগত শাসন কৰা প্ৰথমটো বংশ আছিল দানৱ বংশ। নেক্সট কুৱেশ্যন নম্বৰ 6। ভাৰতৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 50%। কিছুমান বুকত 52% দিয়া আছে, আন কিছুমান বুকত 55% দিয়া আছে। এতিয়া এক্সামত অপশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ আনচাৰ কি হ'ব। যদি এক্সামত অপশ্যন দিয়া থাকে 50, তেনেহ'লে 50 অপশ্যনটো চুজ কৰিবা। যদি অপশ্যনত 52 বা 55 অপশ্যন দিয়া থাকে তেনেহ'লে 52 বা 55 অপশ্যনটো ৰাইট হ'ব, কাৰণ সময়ৰ লগে লগে ইয়াৰ উৎপাদনো বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 6। ভাৰতৰ সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, ইয়াত অলপ শুদ্ধ কৰি ল'বা, ৰাজ্যসমূহৰ জনজাতিৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। ৰাজ্যসমূহৰ জনজাতিৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ষষ্ঠ অনুসূচীত। ষষ্ঠ অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনজাতিসকলৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। এতিয়া আমি জানিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ কোনখিনি ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। তাৰ বাবে এটা শ্বৰ্ট ট্ৰিক আছে, AMTM। এইটো মনত ৰাখিলে তোমালোকে এই 4খন ৰাজ্যৰ নাম মনত ৰাখিব পাৰিবা। A দি আছাম, M দি
মেঘালয়, টি ডি ত্ৰিপুৰা আৰু এম ডি মিজোৰাম। AMTM আসাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। AMTM। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, সন্ধি ভাঙা মহেন্দ্ৰ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মহাযোগ ইন্দ্ৰ মহেন্দ্ৰ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, স্ত্ৰীলিংগ বাছি উলিওৱা। অপশ্যন 4টা যদি আমি চাওঁ, চপনীয়া, ভেলেংগী, ৰান্ধনী আৰু শালিকা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ভেলেংগী। এই কুৱেশ্যনটো পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, চুহুংমুহুঙৰ ৰাজত্বকালত মুছলমানে কেইবাৰ অসমত আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3বাৰ। চুহুংমুহুঙৰ ৰাজত্বকালত মুছলমানে 3বাৰ অসম আক্ৰমণ কৰিছিল। 1227 চনত প্ৰথমবাৰৰ বাবে মুছলমানে চুহুংমুহুঙৰ ৰাজত্বকালত অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11, কোন জনগোষ্ঠীয়ে দুমাহী আলোন উৎসৱ উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাৰ্বি জনগোষ্ঠী। কাৰ্বি জনগোষ্ঠীয়ে দুমাহী আলোন উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, কোনজন সাহিত্যিকক বনফুল নামেৰে জনা যায়? যতীন্দ্ৰনাথ দুৱৰা, ৰজনীকান্ত বৰদলৈ, আনন্দ চন্দ্ৰ বৰুৱা আৰু সৈয়দ আব্দুল মালিক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ আনন্দ চন্দ্ৰ বৰুৱাক বনফুল নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো আটাইতকৈ সৰু জীৱিত কোষ হয়? উত্তৰ হ'ব মাইক্ৰ'প্লাজমা। মাইক্ৰ'প্লাজমা আটাইতকৈ সৰু জীৱিত কোষ হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14, কোন সংবিধান সংশোধনীৰ যোগেদি ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 61তম সংবিধান সংশোধনীৰ যোগেদি ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। আৰু এই এমেণ্ডমেণ্ট কেতিয়া কৰা হৈছিল? 1988ত আহিছিল এই এমেণ্ডমেণ্ট। আৰু কোন বছৰৰ পৰা এই ভোটদানৰ অধিকাৰ কাৰ্যকাৰী কৰা হৈছিল? 1989। 88ত এমেণ্ডমেণ্ট হৈছিল আৰু 89ৰ পৰা কাৰ্যকাৰী হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15, অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে জনা যায়। বন্ধুসকল, ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও আপোনালোকৰ যি বন্ধু বান্ধৱীসকলে আগন্তুক দিনত আসাম DLED এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি তেওঁলোকে আমাৰ এই ক্লাছ চাই আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত যদি এই আলোচনা হয় টপিক ৱাইজ, আৰু তাৰ ফালৰ পৰা যদি কোনো এটা টপিক ক্লিয়াৰ হয় আৰু ইয়াৰ বাবে যদি এক্সামত সেই কুৱেশ্যন আহিছে আৰু তোমালোকে কৰিব পাৰিছা, তোমালোকৰ যথেষ্ট লাভ হ'ব। তাৰ বাবে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত এনেধৰণৰ টপিকসমূহ ৰিলেটেড আলোচনা কৰা, মেথছ হওক, ইংলিছ হওক, ৰিজনিং হওক। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰি দিয়া। কুৱেশ্যন নম্বৰ 16, জয়মতী ছবিখন কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1935 চনত জয়মতী ছবিখন মুক্তি লাভ কৰিছিল আৰু এই ছবিখনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 17, গুৱাহাটী দীঘলী পুখুৰীৰ খনন কাৰ্য কোনে কৰোৱাইছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভগদত্ত। ভগদত্তই তেওঁৰ কন্যা ভানুমতীৰ বিবাহৰ সময়ত গুৱাহাটী দীঘলী পুখুৰীৰ খনন কাৰ্য কৰোৱাইছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো বল একেলগে মিলি গ্ৰহবোৰক নিজ নিজ কক্ষপথত ৰাখে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ মহাকৰ্ষণ আৰু কেন্দ্ৰবিন্দুৰ মিলি গ্ৰহবোৰক নিজ নিজ কক্ষপথত ৰাখে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 19, অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আৰু তেওঁ গোৱালপাৰা অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল
আৰু এই অধিৱেশন কেতিয়া হৈছিল 1918 চনত 1918 চনত গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱা আৰু তেওঁ আছিল অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি। কুৱেশ্যন নম্বৰ 20 সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ড্ৰাফটিং কমিটিৰ সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ। ড্ৰাফটিং কমিটিত 7জনীয়া সদস্য আছিল। ডক্টৰ B.R. আম্বেদকাৰকে লৈ 7জনীয়া সদস্য আছিল, তাৰ ভিতৰত অসমৰ এজন আছিল। এক্সামত আহিব পাৰে ড্ৰাফটিং কমিটিৰ গঠন কোন চনত কৰা হৈছিল? 1947 চনত ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল। 47 চনৰ 29 আগষ্ট। 1947 চনৰ 29 আগষ্ট ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 21 তলৰ কোনখন অসমৰ এখন বাঘ সংৰক্ষিত বনাঞ্চল নহয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰ হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ এখন বাঘ সংৰক্ষিত বনাঞ্চল নহয়। বাকী তিনিখন যদি আমি চাওঁ কাজিৰঙা, নামেৰি, ওৰাং লগতে মানাহ, এই 4খন অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল হয়। অসমত সৰ্বমুঠ 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে: কাজিৰঙা, মানস, নামেৰি, ওৰাং। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 22 কোনটো ঘৰ আহোম ৰজাই গা ধুবলৈ ব্যৱহাৰ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হুলুং ঘৰ। হুলুং ঘৰৰ ব্যৱহাৰ আহোম ৰজাই গা ধুবলৈ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 23 কোনজন বিজ্ঞানীয়ে প্ৰথমে পোহৰৰ বেগ জুখিছিল? উত্তৰ হ'ব ৰোমাৰ। ৰোমাৰে প্ৰথমবাৰৰ বাবে পোহৰৰ বেগ জুখিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 24 এছিয়ান গেমছ 2023 চনত লাভলীনা বৰগোহাঁইয়ে কোনটো পদক লাভ কৰিছিল? এনেধৰণৰ কুৱেশ্যন বহুবাৰ এক্সামত আহিছে। শুদ্ধ উত্তৰটো হ'ব ৰূপৰ পদক। এছিয়ান গেম 2023ত লাভলীনা বৰগোহাঁইয়ে ৰূপৰ পদক লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 25 নিম্নলিখিত কোনটোক আত্মঘাতী মোনা বুলি অভিহিত কৰা হয়? ছুইচাইড বেগ কাক কোৱা হয়? উত্তৰ হ'ব লাইচোজোম। লাইচোজোমক ছুইচাইড বেগ বা আত্মঘাতী মোনা বুলি অভিহিত কৰা হয়। এতিয়া আমি জানিব লাগিব, এক্সামত নাহে তথাপিও আমি জানি থওঁ লাইচোজোমক কিয় আত্মঘাতী মোনা বুলি কোৱা হয়। যেতিয়া আমাৰ কোষবোৰ দুৰ্বল হৈ পৰে তেনে ক্ষেত্ৰত লাইচোজোমসমূহ ফাটি যায় আৰু লাইচোজোমসমূহ ফটাৰ ফলত ইয়াত কিছুমান এনজাইটিৰ জন্ম হয় আৰু এই এনজাইটিসমূহে কোষসমূহ ভক্ষণ কৰে আৰু তাৰ ফলত কোষসমূহ লাইচোজোমৰ যোগেদি পচন হৈ যায়। তাৰ বাবে লাইচোজোমক আত্মঘাতী মোনা বুলি অভিহিত কৰা হয়। আমাৰ কোষসমূহ যেতিয়া দুৰ্বল হৈ পৰে তেনে ক্ষেত্ৰত লাইচোজোমসমূহ ফাটি যায় আৰু তাৰ পৰা কিছুমান এনজাইটিৰ সৃষ্টি হয় আৰু এই এনজাইটিসমূহে কোষসমূহ আহাৰ হিচাপে গ্ৰহণ কৰে, যাৰ কাৰণে লাইচোজোমক আত্মঘাতী মোনা বুলি অভিহিত কৰিব পাৰি। এইটো এক্সামত নাহে, তোমালোকৰ বুজিবৰ কাৰণে এইটো কোৱা হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 26 আজিৰ শেষৰটো কুৱেশ্যন হ'ল কানিয়া কীৰ্তন নাটকখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই কানিয়া কীৰ্তন নাটকখনৰ ৰচনা কৰিছিল, কাৰণ সেই সময়ত আমাৰ সমাজত কানিয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল, কাৰণ সেই সময়ত কানিৰ ব্যৱহাৰ সমাজৰ প্ৰায়সমূহ পুৰুষ মহিলাই কৰিছিল। তাৰ ওপৰত ভিত্তি কৰি হেমচন্দ্ৰ বৰুৱাই এই কানিয়া কীৰ্তন নাটকখনৰ ৰচনা কৰিছিল। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল আৰু এই 25টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যদি ক্লাছত কিবা ডাউট থাকে সেই ডাউটটোকো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ক্লাছটো কৰি কেনেকৈ পাইছে ক্লাছৰ ফিডবেক দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ফিডবেক বহু আশাৰে বাৰ চাওঁ, যাতে কিবা চেঞ্জ কৰিব লাগে যদি মই নেক্সট ক্লাছসমূহ চেঞ্জ কৰিম। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছৰ ফিডবেকটো দিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও আগৰ ক্লাছখিনি যিখিনি কৰাই আহিছোঁ সেই ক্লাছসমূহ সকলোৱে এবাৰ হ'লেও চোৱা। যিখিনি আমি কুৱেশ্যন আলোচনা কৰিছোঁ এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শেষত এটা সৰু ৰিকুৱেষ্ট আছে, যদি আজি প্ৰথমবাৰ আমাৰ চেনেলত আহিছে নাইবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আগতো আহিছে
তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আমি এক্সামৰ আগদিনালৈকে এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিম। তো আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি নতুন ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।